হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল আপোনাৰ বান্ধৱী বৰষা আৰু মই বৰষা আপোনালোকক মই চেনেলটোত স্বাগতম জনাইছোঁ পুনৰ এটা ভিডিঅ'ৰ সৈতে। আপোনালোকেতো থাম্বনেইল দেখি গমেই পাইছে ইতিমধ্যে মই কি আজিৰ দিনটোৰ কথা কাম কৰাৰ কথা কৈছোঁ। আচলতে ইউটিউবত এটা ভিডিঅ' চাইছিলোঁ, তাতে ব্ৰেডৰ পৰা মিঠাই বনোৱা এটা ৰেচিপি আছিলে, যিটো বহুত দিন চাই আজি ফাইনেলি ভাবিলোঁ বনাই চাওঁ, কি হয় নাজানো, ভাল হ'ব পাৰে বেয়াও হ'ব পাৰে, তথাপি ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। আৰু তাৰপিছতে মই মোৰ বিহুৰ সময়ত পোৱা মোৰ গিফ্টবিলাকো দেখুৱাম। খুব বেছি পোৱা নাই, কিন্তু যিকেইটা পাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে কি পালোঁ কাৰ পৰা। তো এতিয়া প্ৰথমে এটা কাম কৰিলোঁ, ৰেচিপিটো বনাই লওঁ, ব্ৰেডৰ পৰা মিঠাই ৰসগোল্লা বনোৱা সেই ৰেচিপিটো চাই লওঁ, বনাই লওঁ, ট্ৰাই কৰোঁ ময়ো। আৰু যদি ভাল হয়তো আপোনালোকেও গম পাব, আৰু আপোনালোকেও ভাল হ'ব পাৰে, মোৰ বেয়া হ'ব পাৰে নাজানো, ঘৰত ট্ৰাই কৰি আপোনালোকে চাব। তো আহক আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা 10 টকীয়া ব্ৰেড লৈছোঁ আৰু সেই ব্ৰেডটো মই গোটেইখিনিয়ে ব্যৱহাৰ কৰিম, কেইটামান ওলাই চাম বাৰু। এতিয়া এই ব্ৰেডৰ কাষৰ যিখিনি আছে সেইখিনি হাতেৰে অলপ অলপকৈ এৰুৱাই গোটেইখিনি চাফা কৰি ল'ম। এতিয়া কাষৰখিনি এৰুৱাই লোৱাৰ পিছত এইখিনি আমি সৰু সৰু টুকুৰা কৰি কাটি ল'ম হাতেৰে, আৰু ইয়াতে দিম প্ৰায় 3 চামুচমান গাখীৰ, আৰু ভালকৈ এইখিনি সানি ল'ম আৰু এটা ডো বনাই ল'ম। এই ডৌটোৰ ওপৰতে এতিয়া 3 চামুচ চেনি দিম, আৰু চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব নিজৰ সোৱাদ অনুসৰি, আৰু সেইখিনিও ভালকৈ সানি ল'ম। এইখিনি এতিয়া প্ৰায় 10 মিনিটৰ কাৰণে থৈ দিওঁ, আৰু এই 10 মিনিটখিনিতে আমি চেনি পানীৰ যিটো চাটনি বুলি কয় সেইটো বনাই ল'ম। এতিয়া ইয়াতে 1 কাপমান পানী আৰু চেনি আধা কাপমান দি সেইখিনি পূৰা পগাই ল'ম ভালকৈ, যেতিয়ালৈকে এটা তাৰৰ নিচিনা নহয়। আৰু আহিলোঁ আৰু এইখিনিতে পুনৰ ইয়াৰ পৰা অলপ অলপকৈ লৈ আপোনালোকে সৰু ডাঙৰ যি চাইজ কৰে, এতিয়া এটা এটাকৈ লাৰু বনাই গৈ থাকিম। এইখিনি মোৰ হৈ গ'ল, চেনি পানীৰ ৰসখিনি ইয়াতে এটা এটাকৈ মই লাৰুকেইটা দি যাম, মিঠাইকেইটা। ভিডিঅ'ত দেখুৱাৰ দৰে সম্পূৰ্ণখিনি কৰিছোঁহে, নাজানো কেনেকুৱা হয়, টেষ্ট কৰাৰ পিছতহে গম পাম। আৰু ইয়াত ফুলি উঠিছে আৰু মোৰ হৈ গ'ল এইখিনি। ফাইনেলি মিঠাইটো বনালোঁ, দেখাতটো ভালেই হৈছে, টেষ্টটো কি হৈছে নাজানো, টেষ্ট কৰি চাব লাগিব। আৰু মামাৰ ল'ৰাজন এইটো বিচনাখনত লুটিয়াই আছে, তো প্ৰথমে খাই চাওঁ, মই নিজে খাই চাওঁ। দেখাত অলপ হালধীয়া ৰঙৰ হৈছে, কাৰণ ব্ৰেডৰ যি ৰঙাখিনি আছিল মাজে মাজে অলপ অলপ দিয়া গৈছিলে, সেইকাৰণে হালধীয়া নিচিনা হৈছে। তো ষ্টাৰ্ট কৰোঁ। বহুত বেছি ভাল হোৱা নাই, যেনেকৈ কৈছিলে সেনেকৈ বনাইছোঁ। ব্ৰেড এটা টেষ্ট আছে, আৰু ব্ৰেডৰ বুলি গম পায়। বাকী যি ৰিয়েল ৰসগোল্লা সেইটোৰ দৰে নহয়, ইমান বেয়া লগা নাই, কিন্তু সিমান ভালো নহয়, আৰু ব্ৰেডৰ টেষ্টটো পোৱাই যায়। তো এতিয়া দেখুৱাওঁ আহক বাৰু, যিয়ে বনালোঁ আৰু কিবা এটা ভাল হওক বেয়া হওক ট্ৰাই কৰি চাইছোঁ। এতিয়া আপোনালোকক দেখুৱাওঁ মোৰ বিহুত এইবাৰ বহুত দেৰি হ'ল আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰা বিহু বস্তুবিলাক, আচলতে আগতে দেখুৱাব লাগিছিল, বহাগৰ মাহ শেষে মোটামুটি, তথাপি এতিয়াই দেখাই দিওঁ। তো দেখুৱাওঁ, বস্তুবিলাক আনি ল'লোঁ আগত, আৰু এটা এটাকৈ আপোনালোকক দেখুৱাই যাম।
মোবাইলটো মানে বেলেগ এক জেগাত থৈ দিওঁ। ফাৰ্ষ্টতে মই দেখুৱাই দিওঁ, এয়া এইযোৰ কাণফুলি, নাজানো দেখিছেনে, এইযোৰ কাণফুলি আৰু এইযোৰ মানে জাপি ডিজাইনৰ হয়, মেখেলা চাদৰৰ লগত খুবেই ভাল লাগিব কাণফুলিযোৰ। তাৰপিছত এইটো এটা পাৰফিউম মেলোডি, এনেকুৱা। এইটো এটা পাইছোঁ, বিৰাট ভাল মানে ইয়াৰ গুণটো। নেক্সট আৰু দেখুৱাওঁ। তাৰপিছত পাইছোঁ এইটো ব্ৰুচ পিন, এইটো, আৰু এইটো অসমীয়া গহনাৰ ডিজাইনৰ হয়। ধৰি মেখেলা চাদৰৰ লগত পিন্ধি যাওঁ আৰু ভাল লাগিছে, মোৰ বহুত বেছি ভাল লাগিছে এইটো ডিজাইন। আনকমন হয় আৰু অসমীয়া গহনাৰ, যিটো আমি অসমীয়া মানুহ, আমাৰ অসমীয়া গহনাৰ মানে অলপ বেছি। এইটো এটা পাইছোঁ। এতিয়া দেখুৱাওঁ, চব মানে অলপ পালত হৈ আছে দেই। এইটো এটা টি চাৰ্ট, উল্টা হৈ আছে, মই দেখুৱাওঁ ভালকৈ। এইটো এটা টি চাৰ্ট পাইছোঁ গ্ৰে কালাৰৰ, আৰু এইটো বাইদেউ এজনীয়ে দিছে, মই আচলতে ক'ব পাহৰি গ'লোঁ কোনে কি দিছে। আৰু এইটো এটা বাইদেউ এজনীয়ে দিছে, আৰু এইটো বাইদেউ বেলেগ বেলেগ বাইদেউ হয়। তাৰপিছত আৰু আগতে যে পাৰফিউম আৰু ইয়েৰিংটো দেখুৱাইছিলোঁ, এইটো মোক বেষ্ট ফ্ৰেণ্ড এজনে দিছে। তাৰপিছত এটা কুৰ্তা ৰেড কালাৰৰ, খুবেই ধুনীয়া মৰম লগা কুৰ্তাৰ লং হয়। এইটো এটা বগা বগা মানে ফুল এমব্ৰইডাৰী কৰা আছে, আৰু কালাৰটো খুব মৰম লগা। এইটো এজনী মামী দিছে, মানে টিউশ্যন কৰি সিহঁতৰ ঘৰত ছোৱালীজনীক, তো বিহু বুলি এটা উপহাৰ দিলে। তাৰপিছত এইটো এটা কুৰ্তা, এইটো মায়ে দিছে, মোৰ মায়ে, খুব ধুনীয়া ৰং এটা, আৰু এমব্ৰইডাৰী আছে, খুব ভাল লাগিছে, লং হয়। চ' এইকেইটা আছিল বিহুৰ গিফ্ট। তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনিতে মই শেষ কৰিলোঁ, আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। মোৰ বিহুৰ গিফ্ট কেইটা আৰু লগতে এই ৰেচিপিটো আপোনালোকেও ফ'ল' কৰি চাব পাৰে, মানে কেনেকৈ বনাইছোঁ, বা আপোনালোকৰ কেনেকুৱা, মোৰতো অলপ ভাল হোৱা নাই, আপোনালোকৰ ভাল হ'ব পাৰে, গতিকে চেষ্টা কৰি চাব। সোৱাদ লাগিছে খাই, কিন্তু তথাপি ঘৰত বনাই চালে গম পাব। তো আজিলৈ এইখিনিতে ভিডিঅ'টো মই শেষ কৰিলোঁ।